হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি মংগল গ্ৰহৰ আকাশত মেঘ দেখিবলৈ পাম, ডাৱৰ দেখিবলৈ পাম। সব ভিডিঅ'টো শেষলৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাছাই ইতিমধ্যে কিছুমান তথ্য লাভ কৰিছে। মংগল গ্ৰহৰ আকাশত কিছু দৃশ্য, ডাৱৰৰ দৃশ্য কেপচাৰ কৰিছে। আপোনালোকক মই দেখুৱাই আছোঁ। এয়া হৈছে মংগল গ্ৰহৰ আকাশ আৰু এইবোৰ মেঘ হৈছে মংগল গ্ৰহৰ মেঘ হয়। কিছু ফটোজ পঠাইছে নাছাই। ইতিমধ্যে নাছাই প্ৰকাশ কৰিছে এই তথ্য। এই মংগল গ্ৰহৰ আকাশৰ মেঘ হয়, ডাৱৰ হয়। আমাৰ পৃথিৱীৰ দৰে এনেকৈ মেঘ আৰু ডাৱৰ দেখিবলৈ পোৱা গৈছে মংগল গ্ৰহৰ আকাশত। আৰু কিছু দৃশ্যাংশ মই দেখাবলৈ লৈছোঁ। মংগল গ্ৰহত কিছু বৰফো পোৱা গৈছে। মংগল গ্ৰহৰ আপোনালোকক মই বৰফ দেখুৱাম। বলক ভিডিঅ'টো শেষলৈ চাই থাকক। হয়, আপুনি ঠিকেই শুনিছে। মংগল গ্ৰহত বৰফো পোৱা গৈছে, বৰফো দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে নাছাই এই ভিডিঅ' এই ফটোজ প্ৰকাশ কৰিছে। বলক আমি চাওঁ কেনেধৰণে দেখিবলৈ মংগল গ্ৰহৰ বৰফ। যদি মোৰ চেনেলটোত আপুনি নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো দবাই ৰাখিব। এনেধৰণে দেখিবলৈ বৰফবোৰ আমাৰ যিটো মংগল গ্ৰহৰ বৰফ পোৱা গৈছে ভূমিত আপুনি দেখিবলৈ পাইছে। এনেধৰণৰ মংগল গ্ৰহৰ বৰফ যিবোৰ বগা বগা আপুনি দেখিছে, এইবোৰ মংগল গ্ৰহৰ বৰফ।